বহুবাৰ প্ৰেমৰ ষ্টপেজত তোমাৰ ঠিকনা বিচাৰি হাহাকাৰ কৰিছোঁ। চহৰৰ দেৱালয় অতিক্ৰম কৰি নিশাৰ নিৰ্জনতাত বহুবাৰ পথভ্ৰষ্ট হৈ পৰিছোঁ। তোমাৰ এই প্ৰেমিক কবিজন। তোমাৰ সেই হেৰুৱা নতুন ঠিকনাটি বিচাৰি আজিকালি মনটো দেখোন অনবৰতে পাখি লগা কাৰৰ দৰে উৰি যাব খোজে তোমাৰ কাষলৈ। বৰষুণলৈ ভয় কৰা কবিজনে এতিয়া বৰষুণৰ টোপালবোৰক পুনৰ সম্ভাষণ জনাইছে। ঐ বৰষুণ, নামি আনা মোৰ জীৱনলৈ, এজাক বিষাদে থৈ নিয়া নতুন দিনৰ প্ৰেমৰ কবিতা কবিতা হৈ। তুমি মোৰ হৃদয়ৰ এজাক অনুভৱী বৰষুণ, কবিতাৰ শব্দ হৈ বৈ অহা মোৰ হৃদয়ৰ তুমি এজাক প্ৰেমৰ বৰষুণ। আপুনি শুনি আছে FM লাইভ। শুনিলে এটি সুন্দৰ কবিতাটি আমালৈ প্ৰেৰণ কৰিছিল জ্যোতিস্মিতা দেৱীয়ে। আজিৰ কবিতাটি শুনি কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব। যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু তাতে অল কৰি ৰাখিব, যাতে আহিবলগীয়া আপডেটসমূহ আপোনালোকে সকলোতকৈ সোনকালে পায়। যদি এনেকুৱা ধৰণৰ কবিতা বা ষ্টৰিজ আপুনি লিখে আমালৈ প্ৰেৰণ কৰক। আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। আমাৰ ইমেইল এড্ৰেছটো ডেছক্ৰিপশ্যনত দি ৰাখিম, আপুনি তাত গৈ যোগাযোগ কৰিব পাৰিব। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। শুনি থাকিব FM লাইভ। মেক চাম নইজ।